নমস্কাৰ ভিডিঅ' মাজত সকলোকে স্বাগতম জনাইছোঁ। মই এইটো ভিডিঅ' ষ্টাৰ্টিং গাড়ী ঘৰৰ পৰা গৈছোঁ। এখন গাড়ী BTMC গাড়ী ঘৰৰ পৰা গৈছোঁ। এতিয়া মই গৈ আছোঁ ACL মানে হিন্দুস্তান এৰোনটিক্স লিমিটেড যিটো বেংগলোৰত আছে, বেংগলোৰত যিটো তালৈ গৈ আছোঁ। তাত গৈ দেখুৱাই আছোঁ কি পাওঁ কি নাপাওঁ। তাত দেখুৱাম HCL মানে কি বা HCL বহুতে নাজানে HCL কি হয়, HCL কি তাকো ক'ম। আৰু ই বেংগলোৰত আছে। ইয়াৰ পৰা মোৰ তালৈ HCL 20-25 টকা ভাড়া হ'ব বাছখনত চাগে। গৈ আছোঁ, গৈ তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু যদি আপোনালোকে HCLৰ বিষয়ে নাজানিছিলে, মোৰ এই ভিডিঅ'টো চাই গম পালে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এনেকুৱা ভাল ভিডিঅ' আহি আছে সেইবিলাক চাবৰ কাৰণে। গতিকে আমি পলম নকৰি ভিডিঅ'টো আগবাঢ়োঁ। আৰু অলপ সময়ৰ পিছতে গৈ মই HCL পাম। HCL পোৱাৰ পিছত বাকীখিনি দেখুৱাইছোঁ। আহি মই HCLৰ গেটৰ সন্মুখ পাইছোঁহি। দেখুৱাম গেটখন কেনেকুৱা। ইয়াৰ মেইন গেটখন এইটো বেংগলোৰত ওপৰত আছে। HCL হিন্দুস্তান এৰোনটিক্স লিমিটেড। মই দেখুৱাইছোঁ ইয়াৰ মুখ্য গেটখন। এই যে দেখিছোঁ হিন্দুস্তান এৰোনটিক্স লিমিটেড এইখন HCL গেটখন। এখন ইয়াৰ মুখ্য গেটখন। কেমেৰা কৰিবলৈ নিদিব, তাত এলাও নাই। মই এনেই আঁতৰৰ পৰা দেখাই যাব চাই লওক। এখন HCL ইমানখিনি আঁতৰৰ পৰাই দেখুৱাব পাৰিলোঁ মেইন গেটখন, আৰু বিশেষ ওচৰৰ পৰা গৈ দেখুৱাব নোৱাৰিলোঁ, কিয়নো তাত সম্পূৰ্ণ কেমেৰা এলাও নাই। ইয়াত এই বাউণ্ডেৰী ৱালৰ ক'ৰবাত লিখা থাকিব চাগে ড্ৰোন এলাও নাই, কেমেৰা এলাও নাই। গতিকে মই বেছি ওচৰলৈ গৈ দেখুৱাব নোৱাৰিলোঁ, অলপ আঁতৰৰ পৰা দেখুৱাইছোঁ। আৰু ইয়াৰ সম্পূৰ্ণ অপজিট ছাইডলৈ গৈ লৈ এবাৰ মুখ্য গেটখন আকৌ এবাৰ আপোনালোকক দেখুৱাম। মই এই HCLৰ কাষে কাষে ঘূৰি ফুৰিছোঁ। পাৰ্মিশ্যন নাই, কেমেৰা পাৰ্মিশ্যন নাই, কিবা নাই, সেইকাৰণে নিদিয়ে সোমাবলৈ ইয়াত। বাহিৰৰ ফালৰ পৰা যিমান পাৰোঁ দেখুৱাইছোঁ আৰু HCLখন চাওক। ন' ড্ৰোন ন' কেমেৰা এনেকৈ আছে, দেখিছোঁ। তাত নিদিয়ে। মই মুখ্য গেটখনত ওচৰৰ পৰা দেখুৱাব নোৱাৰিলোঁ, সেইকাৰণে তাৰপিছত আকৌ আহিছিলোঁ লেফ্ট ছাইডে থকা ডিভিজনটোৰ মুখ্য দুৱাৰখন দেখুৱাম বুলি। আৰু দেখুৱাবলৈ নিদিলে, তাত পুলিচ আছে, সেইবোৰ কেমেৰা এলাও নাই বুলি ক'লে। গতিকে মই তাত একো কৰিব নোৱাৰিলোঁ, ফটো কৰিব মাৰিব নোৱাৰিলোঁ। আৰু আগলৈ গৈ আছোঁ। এটা HCL মিউজিয়াম আছে, মিউজিয়ামটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো কণ্টিনিউ। HCL হেৰিটেজ চেণ্টাৰ পালোহি, মিউজিয়াম এৰোস্পেচ মিউজিয়ামটো পালোহি। আৰু ইয়াত এটা ছিষ্টেম কি জানেনে ৰাইজ, ইয়াত কেছ পে'মেণ্ট নহয়, কাৰ্ডে পে'মেণ্ট কৰিব লাগে। এইখন মোৰ কাৰ্ড দি পে'মেণ্ট কৰিছোঁ। কেছ পে'মেণ্ট কৰিলে নহয়, কেছ পে'মেণ্ট ছিষ্টেম নাই। এটা মোবাইলৰ কাৰণে 20 টকা বেছিকৈ লৈছে চাগে, মোবাইল। আৰু এডালটোৰ কাৰণে 50 টকা। টোটেল টিকেটৰ দাম হৈছে 70 টকা লৈছে। আহক ভিতৰলৈ যাওঁ, কি পাওঁ চাওঁ। শাৰীকৈ যুঁজাৰু বিমানবিলাকৰ হেৰি ইয়াত ৰাখিছে চাওক। বৰ্তমান সোমাই আহিলোঁ ভিতৰলৈ, মিউজিয়ামটোৰ ভিতৰলৈ সোমাইছোঁ। প্ৰথমতে দেখুৱাইছোঁ এই টিকেটটো কাটিলোঁ। এইটো আপুনি কেছ পে'মেণ্ট দি কাটিলে নহ'ব। ইয়াৰ কাৰণে ATM কাৰ্ড ব্যৱহাৰ কৰিব লাগিব। এক্সট্ৰা মোবাইল ল'লে 20 টকা বেছিকৈ দিব লাগে, এডালটোৰ 50 টকা। এতিয়া চাওক, মোৰ পিছফালে এইবোৰ দেখিছে, ইখনৰ পিছত ইখন কৰি ফ্লাইট গোটেই লাইন পাতি আছে চাওক। শাৰী পাতি আছে, শাৰী পাতি সজাই থৈছে ধুনীয়াকৈ। আৰু প্ৰত্যেকখনৰে নাম কি, তাৰ ডিটেইলছ এখন সৰু নাম ফলক দেখিছে নহয়, তলত আছে বগাকৈ নাম ফলক দেখিছে নহয়, তাতে আছে। আৰু মই প্ৰত্যেকখনৰে একপি ফটো তুলিছোঁ, আৰু লগতে নাম ফলকখনৰ ফটো তুলিছোঁ। তাত ভিডিঅ'টো প্ৰত্যেকটো ফটো আপলোড কৰি দিম। তাত আপোনালোকে চাই ল'ব, ভিডিঅ'টো পোষ্ট কৰি পঢ়ি ল'ব কি নাম, ইয়াৰ ফেচিলিটি কি আছিলে, কেতিয়া কোন সময়ৰ আছিলে সেইখন যুঁজাৰু বিমান বা ফ্লাইটখন চাই ল'ব। আৰু আগলৈ আৰু কিছুমান ভিডিঅ' দেখুওৱাৰ আগতে মই আপোনাক কৈ থওঁ, এই যে ফ্লাইটৰ শব্দ শুনি আছে মোৰ পিছফালে, মানে এই মিউজিয়ামটোৰ অপজিটতে আছে নেশ্যনেল ফ্লাইট টেষ্টিং চেণ্টাৰ এটা আছে। নেশ্যনেল যিটো ফ্লাইট টেষ্টিং চেণ্টাৰটো এই মিউজিয়ামটোৰ অপজিটতে আছে। আৰু তাতে ডাঙৰকৈ এখন ফিল্ড আছে, তাতে টেষ্ট কৰে সিহঁতে। আৰু এতিয়া মই আপোনাক সুবিধা হ'লে দেখুৱাম। ভিতৰলৈ যাবলৈতো অনুমতি নাই, কিন্তু বাহিৰৰ পৰা ওপৰত উৰি থকা যদি দেখা পাওঁ দেখুৱাম। ভিতৰত সোমাই থাকোঁতে মই কেইবাখনো উৰি আছে, কিন্তু মই বাহিৰলৈ যোৱালৈকে থাকে নাথাকে নাজানো। গতিকে আপোনাক আজি মই এই HCL যিটো বেংগলোৰ থকা HCL হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ এইটো মিউজিয়ামৰ ভিতৰত থাকি মই মিউজিয়ামৰ ভিতৰত কি বস্তু আছে আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোক প্ৰত্যেকখনৰ নাম পাবলৈ আৰু ভাল লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু আগলৈ যাওঁ, বুজি পাওঁ দেখুৱাই আছোঁ।
ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছে এইবিলাক চব। আৰু এতিয়া এনেকৈ গৈ গৈ আপোনাক এটা বস্তু দেখুৱাম, যিখন আমাৰ ইণ্ডিয়াৰ সবাতোতকৈ নামী এখন হেলিকপ্টাৰ, যুঁজাৰু হেলিকপ্টাৰ। এইখন চাওক, নাম ধ্ৰুৱ হেলিকপ্টাৰ এখন। ইয়াৰ গোটেই ফটোটো এবাৰ চাই লওক, আৰু মই এটা দেখাব আপোনালোকক এই নাম ফলকত কি লিখা থাকে এবাৰ দেখুৱাম। এইখন চাওক নাম ফলক, ইয়াৰ কি কি আছে গোটেইখিনি এটা আছে। এডভান্স লাইট হেলিকপ্টাৰ ধ্ৰুৱ HAL, সেইটোৰ ওপৰত লিখা আছে। টেকনিকেল পেৰামিটাৰ্ছ আছে, লেংথ কিমান 15.9 মিটাৰ্ছ, ৱেইট 13.20 মিটাৰ্ছ, হাইট আছে 4.9 মিটাৰ্ছ, মেক্সিমাম টেক অফ ৱেইট 5500 kg, স্পীড 295 km/h, ৰেঞ্জ 640 km, এণ্ডুৰেঞ্চ আছে 3.7 hours। এই গোটেইখিনি লিখা আছে ইয়াত। আৰু তাৰ উপৰিও বাকী ইয়াত কেইটামান আছে, কেতিয়া হৈছিলে, আৰু কিবা কিবি তাৰ ইয়াত ডিটেইলছ আছে, ইয়াত আছে। গতিকে আজি আপোনালোকক মোৰ ভিডিঅ'টোৰ যোগেদি দেখুৱালোঁ ধ্ৰুৱখন এনেকুৱা দেখে। আমিতো আকাশত ঘৰাই উৰি থকা দেখা পাওঁ, আৰু ওচৰৰ পৰাতো দেখা নাপাওঁ। যুঁজাৰু বিমানবিলাকৰ ওচৰলৈ যাব নোৱাৰে। এডভান্স লাইট হেলিকপ্টাৰ বুলি কয় এইখন। ইয়াত চিট আছে চবকেইটা, পাইলটজন বহিবলৈ, এইফালে এজন লোক' পাইলট বহিবলৈ, আৰু এইফালে দুজন কেপ্টেইন চিট আছে, আৰু পিছফালে 3জন 4জন বহিব পৰাকৈ আছে। আৰু পিছফালে লাগেজ কিবা তেওঁলোকৰ যুদ্ধ সামগ্ৰীৰ বস্তুবোৰ ভৰাই নিবলৈ আছে, স্পেচ আছে সেইফালে সিমানখিনি। এইখন দেখিছে, এইখন চাওক, এইফালে এখন সজাই ৰাখিছে। এতিয়া মই যে যিমানবোৰ আপোনালোকক দেখুৱাই আছোঁ, এইবিলাক হেলিকপ্টাৰ হওক, বাকী যুঁজাৰু ফাইটাৰ প্লেনেই হওক, এইবিলাক একচুৱেলি এটা সময়ত এইবিলাক কাম কৰা হয়, ৱৰ্কিং আছিলে এটা সময়ত। এতিয়া নিষ্ক্ৰিয় হোৱাৰ কাৰণে ইয়াত সজাই ৰাখিছে এনেকৈ। মিউজিয়াম কৰিছে, এইবোৰ পুৰণি হয়। এইখন আছিলে, ইয়াৰ বৈশিষ্ট্যটো মই ইয়াত কৈ দিছোঁ, নাম ফলকখনতে গোটেইখিনি পাব। ইয়াত মই কৈছোঁ লেংথ অভাৰঅল 22.15 মিটাৰ, ৰটাৰী ব্লেড ডায়মিটাৰ আছে 18.90 মিটাৰ, মানে ৰটাৰী প্লেটকেইখন ডায়মিটাৰটো গোটেই ৰাউণ্ড ভৰিব 18.90 মিটাৰ। হাইট আছে 5.3 মিটাৰ, মেক্সিমাম অল আপ ৱেইট আছে 9525 kg, ফুৱেল কেপাচিটি আছে 3636। আৰু পাৰফৰ্মেঞ্চৰ হেৰিখিনি দিছে ডিটেইলছটো, মেক্সিমাম স্পীড 208 km/h, মেক্সিমাম ৰেট অফ ক্লাইম্ব 10.3 ms, ৰেঞ্জ 1230 km, কিলোমিটাৰ্ছ মানে। ছাৰ্ভিচ চেলিং আছে 1525 মিটাৰ, এণ্ডুৰেঞ্চ আছে 5 hours। ইয়াৰ প্ৰথম আৰু বৈশিষ্ট্যটো একদম সবাতোতকৈ লাগতিয়াল বৈশিষ্ট্যটো আছে এইটো, যিটো ফাৰ্ষ্ট ফ্লাইট 1969ৰ ফ্লাইট হয় এখন। পিৰিয়ড অফ অপাৰেশ্যন 1969 টিল ডেট। যেতিয়াৰ পৰা এখন লঞ্চ হৈছে তেতিয়াৰ পৰা মানে অপাৰেশ্যন এটা লাগি গৈছিলে। Sea King Mk-42 ইয়াৰ নামটো। গতিকে আজি আপোনালোকক এই চাই ল'ব, গোটেই অভাৰঅলটো দিলোঁ আপুনি। এখন এটা সময়ত 1969ত এখন ৱৰ্ক কৰা হয়, আৰু বৰ্তমান এখন নিষ্ক্ৰিয় হোৱাৰ কাৰণে ইয়াত সজাই ৰাখিছে ধুনীয়াকৈ। লিখা আছে নৌসেনা, দেখিছে নৌসেনা লিখা আছে। ইয়াৰ গোটেই ডিটেইলছটো মই আপোনালোকক সেই নাম ফলকখনত দি দিলোঁ, ধুনীয়াকৈ ইয়াত সজাই ৰাখিছে। আৰু ইয়াত চাওক দুখন এনেকুৱা ধুনীয়াকৈ সজাই ৰাখিছে। এই দুখনো এটা সময়ত ৱৰ্কিং আছিলে, আৰু এতিয়া বৰ্তমান নিষ্ক্ৰিয় হৈ তাত মিউজিয়ামত শ্ব'কেছ হ'লহি আহি। এটা সময়ত ইয়াৰো আকাশত দপদপনি আছিলে চাগে। এতিয়া যিবোৰ যুঁজাৰু বিমানবিলাকে যেনেকৈ দপদপনি কৰি আছে, আকাশ মাৰ্গ ফালি ইফালৰ পৰা সিফালে গৈ আছে, তেনেকুৱাকৈ এইকেইখনো এটা সময়ত তেনেকুৱাই দপদপনি আছিলে, কিন্তু আজি নিষ্ক্ৰিয় হৈ পৰি আছে। ইয়াত শ্ব'ৰুমত সজাই থোৱা ধুনীয়াকৈ চাওক। আৰু ইয়াৰ গোটেই ডিটেইলছ নাম ফলকটো ইয়াত আছে। এখনৰ নাম হৈছে HPT-32। ইয়াৰ গোটেই ডিটেইলছটো ইয়াত আছে। ঠিক তেনেদৰে সেইখনৰ ডিটেইলছটো তাত আছে, সেইটো এবাৰ দেখুৱাই দিছোঁ।
এইটো আগটো দেখা পাইছেনে? এইটো আৰু কমটি জোঙা আগ নে? এনেকৈ ইয়াৰ মুখৰ ভাগটো চাওক কেনেকুৱা জোঙা, আৰু আকৌ তাৰ ওপৰতো এডাল দাণ্ডা আছে, সেইডালো আৰু জোঙা, দেখিছেনে? এনেকৈ এইখন এটা সময়ৰ ইয়াৰ এখন আছে MiG 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 21M ফাইটাৰ এয়াৰক্ৰাফ্ট। এইখন এয়াৰক্ৰাফ্ট হয়। এয়াৰক্ৰাফ্টবিলাক জানেই এনেকুৱা আগলৈ জোঙা জোঙা থাকে। এইখনটো ভয়ংকৰ জোঙা, আৰু ইয়াত পাইলট এজন থাকে হ'বলা, আৰু কিমান কি যাব পাৰে নাজানো। ইয়াৰ ডিটেইলছটো ইয়াত আছে। এখন আছিলে MiG 21খন আছিলে 21M। এখন প্ৰথম আছিলে MiG 21FL ফ্ৰম 1966 to 1974, আৰু তাৰপিছত আহিলে MiG 21M ফ্ৰম 1973 to 1981। এই মডেলটো মানে। তাৰপিছত আকৌ এটা মডেল আহিলে MiG 2120 ফ্ৰম 1978 to 1987। মানে কি মোৰ এই 1987ত ইয়াৰ ফিনিছ, মানে তেতিয়ালৈকে ইয়াৰ কাৰ্যকাল আছিলে। মানে এইখন লাষ্ট আপডেট MiG যিখন 2120 ফ্ৰম আছিলে, সেইখন 20খন আছিলে 1978ৰ পৰা 1987, মানে মোৰ জন্মৰ আগতে, জন্মৰ সময়তে এইখন ফ্লাইটৰ ডেট কৰিলে। মানে এইবোৰ ফ্লাইট আৰু হেলিকপ্টাৰ সজোৱাৰ উপৰিও ইয়াত দেখিছে অৰ্কিডিয়াম এখন বনাইছে ACL। এখন ACLৰ অৰ্কিডিয়াম, কিন্তু এতিয়া লক আছে, নহ'লে ভিতৰত গৈ দেখুৱালে হয় কি ইয়াত প্ৰজাতি কি অৰ্কিড ৰাখিছে। এইটো ধুনীয়াকৈ সজাই ৰাখিছে, গ্ৰীণ ৰুম কৰি ধুনীয়াকৈ। এটা অৰ্কিড আছে ভিতৰত, এইটো লিখা আছে অৰ্কিডিয়াম, ACL অৰ্কিডিয়াম। তুলসী গাৰ্ডেন, কিবা কিবি সৰুকৈ গাৰ্ডেন আছে। সৰু মানে এখন গাৰ্ডেনো সৰু নহয়, বহুত ডাঙৰ, ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এটা আপোনালোকক বস্তু দেখুৱাম, ACLৰ ভিতৰত আপোনালোকে মিউজিয়ামৰ ভিতৰত পাব ঔষধি উদ্যান, হাৰ্বেল গাৰ্ডেন এখন কৰি ৰাখিছে। ইয়াত বিভিন্ন ধৰণৰ ঔষধ জাতীয় গছ আছে চাগে, আৰু গছ এইবিলাক কি আছে ঔষধ, এইবিলাক কিছুমান চিনি পাইছোঁ, কিছুমান নাই পোৱা বাৰু। এনেকৈ ঔষধ জাতীয় এখন ঔষধালয় এখন মানে ধুনীয়াকৈ সজাই ৰাখিছে। সৰু বাৰু এখন ঔষধীয় যিখন উদ্যান, সেইখন সৰু, এনেকৈ সজাই ৰাখিছে। ইয়াত চিনি পোৱা বুলি ক'বলৈ মই আপোনাক দেখুৱাই দিওঁ, এটা বস্তু চিনি পাওঁ বুলি ক'লোঁ নহয়। এইটো নেকি কৌফুল, আমি যে কওঁ অসমীয়াত কৌফুল, এইটো ইয়াত আছে কৌফুল। এইবিলাক কৌফুল গছ এনেকৈ সজাই ৰাখিছে। এইটো সৰুকৈ চিলড্ৰেন পাৰ্কিং এৰিয়াটো ৰাখিছে, চিলড্ৰেন প্লে এৰিয়া। এইটো সৰু সৰু ল'ৰা ছোৱালী ইয়াত লিখিছে আপ টু 10 years, 10 yearsৰ বিলো, আৰু 10 yearsলৈকে ইয়াত খেলিবলৈ দিব। সজাই ৰাখিছে চব, এখন এফালে সজাই ৰাখিছে। ইয়াত তলত নাম ফলক আছে, নাম ফলকত ইয়াৰ ডিটেইলছ আছে। এবাৰ সেইটো চাই লওঁ। এইখন দেৱন, ইয়াৰ টাৰ্মটো কোনটো আছিলে 1950, ফাৰ্ষ্ট ফ্লাইট আছিলে 1950 চনত প্ৰথমখন ফ্লাইট। আৰু ইয়াৰ পাৱাৰ প্লাণ্টটো আছিলে, মানে ইঞ্জিনটো কি আছিলে, জিপচি কুইন চিৰিজ 70 ইঞ্জিন। ইয়াৰ ডিটেইলছটো ইয়াত আছে, গোটেইখিনি আছে। লেন্থ আছে কিমান, ৱেইট, ৰিচ, মেক্সিমাম স্পীড আছিলে 370 per kilometer per hour, ৰেট অফ ক্লাইম আছিলে 430 ms, মেক্সিমাম ৰেঞ্জ আছিলে 1415 কিলোমিটাৰ, মানে 1415, আৰু ছাৰ্ভিচ চেলিং আছিলে 6675। ইয়াতে গোটেইটো আছে। এখন ফ্লাইট চাই লওক। আমাৰ এটা সময় ইণ্ডিয়াৰ 1950 এখন ফ্লাইট আছিলে, 1950 চনৰ এখন ফ্লাইট। সেইটো সময়ত ইয়াৰ দপদপনি আছিলে বহুত, এতিয়া এখন নিষ্ক্ৰিয় হৈ পৰি আছে। আৰু কেইখনমান এইফালে দেখুৱাইছোঁ। এখন হানচা, ইয়াৰ ডিটেইলছটো ইয়াত আছে, আপোনালোকে পঢ়ি ল'ব ভিডিঅ'টো জুম কৰি। তাৰপিছত এইফালে আছে আৰু এখন হিন্দুস্তান ট্ৰেইনাৰ HT2, এইখন হিন্দুস্তান ট্ৰেইনাৰ বুলি যিখন আছিলে, ইয়াৰ ডিটেইলছটো ইয়াত আছে। আৰু এখন ফাৰ্ষ্ট ফ্লাইট আছে 1951 আগষ্টত, এইখন মেনুফেকচাৰিং হৈছে, তাৰ ডিটেইলছটো ইয়াত আছে। জুম কৰি ভিডিঅ'টো চাই ল'ব। তাৰপিছত আৰু লাষ্ট এইখন দেখোঁ কিৰণ, এখন লাষ্ট ফ্লাইট কিৰণ, তাৰ ডিটেইলছটো ইয়াত আছে। এখন ৱৰ্কিং পিৰিয়ডটো আছিলে 1967 to 1982 MK1,
আৰু 1983 to 1989 MK2 ভিডিঅ'টো পোষ্ট কৰি এবাৰ চাই ল'ব। তাৰফালে আৰু দুটা বস্তু আছে দেখুৱাই দিওঁ। এই দুটা টাৰবাইন আছিলে, যন্ত্ৰ আছিলে, কিবা আছিলে এইকেইটা আৰু তেতিয়া সময়ৰ। ইমান ধুনীয়াকৈ পৰিপাটি কৰি ইমান সুন্দৰকৈ চাফ চিকুণকৈ সজাই ৰাখিছে চব গাৰ্ডেনখন। আৰু আগৰ এইটো ছেটেলাইট, আগৰ আৰু এতিয়াৰ নহয় আৰু আগৰ ছেটেলাইট গম পাইছে দেখি, আগৰ ছেটেলাইট ধুনীয়াকৈ সজাই ৰাখিছে।